সো বন্ধুসকল আমি ফাইনেলি আহি পাই গ'লোঁ শ্ৰী শ্ৰী সূৰ্য পাহাৰ আৰু সূৰ্য পাহাৰৰ ভিতৰত সোমাবৰ কাৰণে মই তো বন্ধুসকল এয়া সূৰ্য মানে সূৰ্য পাহাৰৰ বিষয়ে যিমানখিনিলৈকে থাকে সিমানখিনিলৈকে পানী থাকে। যিমানে পানী উঠাই লৈ যায় খাই যি নকৰে কিয় এই পানী মানে সেইখিনিয়ে হৈ থাকে, পানী একো কমি নাযায় আৰু পানী বন্ধুসকল আপোনালোকেও আহিব ইয়াতে চাব এনেকৈ কিবা কথাই কোৱা নাই আগতো যিমানবিলাক বস্তু আছে সূৰ্য পাহাৰ মেইন টাউন ন আলিপুৰদুৱাৰৰ মেইন টাউন এইটো ন আলিপুৰদুৱাৰ টাউন। হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে আকৌ এবাৰ নতুন ভিডিঅ'লৈ মোৰ স্বাগতম জনাইছোঁ। চ' বন্ধুসকল সকলো ভালে আছেনে? মোৰ খবৰ ভাল। চ' আজি যাব ওলাইছোঁ আমি ফুৰিবলৈ, মানে মই আৰু লগৰ এজন আৰু লগৰজনৰ দেউতাক এনেকৈ ফুৰিব যাব ওলাইছোঁ আমি। চ' আমি আজি এই ভিডিঅ'টো আৰম্ভ কৰিম এতিয়াৰ পৰাই। ৰাতিপুৱা 4টামান বাজিছে এতিয়া। আমি অলপ মানে মৰ্ণিঙে ওলাইছোঁ বহুত, কাৰণ যিহেতু বহুত দূৰ যাবলৈ আছে। ধুনীয়া এডোখৰ ঠাইলৈ গৈ আছোঁ। মই কৈ দি আছোঁ আপোনালোকক, গৈ আছোঁ আমি গোৱালপাৰা। তো গোৱালপাৰাৰ ক'ত গৈ আছোঁ তো সেই বস্তুটো আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ আৰু গৈ থাকোঁ আমি আমাৰ যাত্ৰালৈ। চ' ব'লক গৈ থাকোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। লেটছ গ'। আমাৰ এতিয়া যাত্ৰা আমি আৰম্ভ কৰি দিলোঁ ইয়াৰ পৰা। আমি এতিয়া গাড়ীত আহি গ'লোঁ, আহি পাই গ'ল লগৰজন আৰু মামা দুজন আছে আমাৰ লগত আজি। এতিয়া আমি ফাৰ্ষ্ট গৈ আছোঁ গোৱালপাৰা। গোৱালপাৰাত যাই মই আপোনালোকক দৃশ্যসমূহ দেখাই যাম আৰু এতিয়া ইমান ভিডিঅ' কৰি নাথাকোঁ। যেতিয়া ভালকৈ পোহৰ হ'ব তেতিয়া মই ভিডিঅ'খিনি কৰি থাকিম ভালকৈ। এতিয়া প্ৰায় 4:47 হ'ল, মানে 5টাই বাজিল প্ৰায়। আমি এতিয়া দলগাঁৱৰ পৰা যাত্ৰা আৰম্ভ কৰি দিছোঁ। গৈ থাকোঁ আমি, আপোনালোকক মই পোহৰ হোৱাৰ পিছৰ পৰা ভালকৈ ভিডিঅ'সমূহ দেখাই গৈ থাকিম। তো ভিডিঅ'টো চাই থাকক সকলোৱে বন্ধুসকল, লগ পাই থাকিম ভিডিঅ'টো। আমি গৈ আছোঁ এতিয়া এইফালে ৰাইট চাইডে ৰাস্তাটোদি এয়াৰপৰ্ট গুচি যায় আমাৰ গুৱাহাটী এয়াৰপৰ্ট। তো আমি চিধা গৈ আছোঁ, চিধা যাব লাগিব আমি। গৈ থাকক, ধুনীয়া ধুনীয়া সৌন্দৰ্যবিলাক দেখাই গৈ আছোঁ মই আপোনালোকক। আপোনালোকে চাই এনজয় কৰি গৈ থাকক লগে লগে। এতিয়া দুধনৈ আহি পাই গ'লোঁ। দুধনৈত কিবা এটা খাই লওঁ, ভোক লাগিছে গোটেইকেইটাৰে। ৰুটি বা পৰঠা চাহ যি পাওঁ আৰু খাই লওঁ, কাৰণ ঘৰৰ পৰা আহোঁতে ঘৰৰ পৰা অহাৰ পিছত একো খোৱা হোৱা নাই আৰু এতিয়া খাই পেলাই গৈ আছোঁ আৰু। সূৰ্য পাহাৰ আৰু সূৰ্য পাহাৰৰ ভিতৰত সোমাবৰ কাৰণে মই দাদাজনক সুধিলোঁ, মানে এই দাদাজনক সুধি আহিলোঁ গৈ পেলাই, মানে মানুহ কোনো নাই বৰ্তমান। আমিয়ে আহি পাইছোঁ সম্ভৱ। তো কথাটো হ'ল কি, তেওঁলোকে কৈছে যে গাড়ীখন ইয়াতে পাৰ্কিং কৰিব দিছে, পাৰ্কিং কৰি কিনে আমাক ভিতৰলৈ যাব দিছে খোজকাঢ়ি। চ' আমি এতিয়া ভিতৰলৈ খোজকাঢ়ি যাব লাগিব আৰু মই আপোনালোকক দেখাই আছোঁ যিমানখিনি পাৰোঁ গোটেইখিনি দেখাম। ফুল্লি এক্সাইটেড হৈ আছোঁ, কাৰণ যিহেতু অসমত ইমান ধুনীয়া প্লেচ আছে বুলি গম পোৱা নাই। ধৰক অসমত ইমান ধুনীয়া ধুনীয়া প্লেচ। ত' বন্ধুসকল চাই থাকক ভিডিঅ'টো,
দেখাই আছোঁ মই আপোনালোকক আগত গৈ পেলাই আৰু বাকীখিনি। আমি সোমাই গ'লোঁ এতিয়া সূৰ্য পাহাৰৰ ভিতৰলৈ। গাড়ী এটা তুলিলোঁ আমি, গাড়ীবোৰ তাতে পাৰ্কিঙত থৈ পেলাই আমি এতিয়া সোমাই আহিছোঁ ভিতৰলৈ। এইফালে বাইকো সোমাব নিদিয়ে একচুৱেলি, এতিয়া মানে খোজকাঢ়ি আহিব লাগে, বাইকো সোমাব নিদিয়ে, গাড়ীও সোমাব নিদিয়ে, একো সোমাব নিদিয়ে। ইফালে তেনেকৈ খোজকাঢ়ি আহিব লাগে। তো গৈ থাকোঁ আগলৈ কিমানখিনি যাব পাৰোঁ ব'লক, ভিডিঅ'টোৰ লগত থাকি যাব আপোনালোকে একেলগে চাই থাকক ভিডিঅ'টো। এই গছডাল কিনি মানে এনেকুৱা পজিশ্যনত আছে, আহত গছ পুৰা একদম মুকলি বিহু যে পাতে, মানে গছৰ তলত বিহু যে পাতে, এনেকুৱা পুৰা একদম সেনেকুৱা পজিশ্যনত আছে একদম। মানে কোনোফালে ধৰক বেলেগ এক্সট্ৰা গছ লগাব নালাগে। আমাৰ ধৰক নৰ্মেলি বিহুত গছ লগাই লয় বাহিৰৰ পৰা কাটি আনি, ইয়াতে নালাগে আৰু পুৰা গছডাল আছেই, বিহু মাৰি দিলে হ'ল আৰু। তো বন্ধুসকল এয়া মানে সূৰ্য পাহাৰৰ বিষয়ে ভালকৈ লিখা আছে ইয়াতে, আপোনালোকে ইয়াতে স্ক্ৰীনশ্বটটো মাৰি পেলাই পঢ়ি ল'ব সকলোৱে। এইটো হৈছে সূৰ্য মন্দিৰটো, এইটো সূৰ্য মন্দিৰ। মই অলপ পিছত আগলৈ গৈ তাৰ পৰা দেখাই দিম। এইফালে দ্বাদশ পূজালৈ হনুমান মন্দিৰ, ওপৰত বিষ্ণু যজ্ঞ, শিৱধ্বনি এইফালে হয়, বিষ্ণু যজ্ঞ হয় ইয়াতে। আমাৰ জন্ম নোহোৱাৰ আগতে আমাৰ বাপা এটা মৰি গৈছে, তাৰ আগত আমাৰ আটাও ক'ব নোৱাৰোঁ কিহৰ বস্তু কি কৈছে? এই শিৱ মন্দিৰটো মানে আমি এয়া ইয়াতে মানে বিষ্ণু যজ্ঞ হয়, তাতে বিষ্ণু মন্দিৰ হয়। এই বিষ্ণু মন্দিৰটোতে আমি পূজা অকণ দি যাওঁ বুলি ভাবিছোঁ। সোমাই আহিছোঁ ইয়াতে নেকি, জ্বলাই দিব। এই ইয়াতে থৈ জ্বলাওঁ নেকি, তলত জ্বলাওঁ নেকি, ইয়াতে জ্বলাই দিলে ভাল হ'ব। আকাশীগংগাৰ পানী, আকাশীগংগাৰ পানীটো ন, এই গুফাটো যে আছে যে এইফালে বন্ধ, মানে চকীদাৰ আহিয়ে পোৱা নাই এতিয়ালৈকে, মানে মানুহ তো আহি পোৱা নাই মানুহ দৰ্জা খুলিবৰ কাৰণে। আমি এতিয়া এইফালে পাৰ হৈ গৈ আছোঁ, এনেকৈ এখন গেট খোলাই নাই যিহেতু পাৰ হৈ গৈ আছোঁ। আৰু আকাশীগংগা বুলি কিবা এটা আছে, মানে তাতে পানী ওলায়, মানে ক'ৰ পৰা পানীটো আহে তেওঁলোকেও নাজানে বোলে, গ'লে গম পাম। গংগা পানী বুলি কয় আৰু। শিলত কাটি কাটি মূৰ্তি বনাই থোৱা আছে, শিলত কিবা কিবি বনাই থোৱা আছে মূৰ্তি। মই দেখাই আছোঁ ভালকৈ আপোনালোকক ভিতৰৰ পৰা, ওচৰৰ পৰা দেখাই চাব আপোনালোকে। এয়া চাওক, এয়া ইয়াত কিছুমানে মূৰ্তি বনাই থোৱা আছে পুৰা একদম, মানে এয়া মূৰ্তি বনাই থোৱা আছে। এইবিলাক মূৰ্তি কিবা শিলেৰে কাটি থোৱা মূৰ্তি সম্ভৱ। এয়া শিৱলিংগ, 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 এইবিলাক শিৱলিংগ, 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 ওপৰত শিৱলিংগ, তাতে শিৱলিংগ, ইফালে এই ওপৰত শিৱলিংগ, এই শিৱলিংগ, এই শিৱলিংগ, মানে আচল মানে শিৱলিংগৰ কথাটো মই আপোনালোকক কৈ আছোঁ। কথাটো কেনেকুৱা হৈছে, শিৱলিংগৰ কথাটো মই আপোনালোকক কৈ আছোঁ। শিৱলিংগটো মানে ইয়াতে বোলে সূৰ্য পাহাৰত শিৱলিংগ, মানে এনেকুৱা ধৰণৰ শিৱলিংগ মুঠ 99,999টা শিৱলিংগ আছে এই সূৰ্য পাহাৰত। মানে 1,00,000তকৈ এটা কম শিৱলিংগ ইয়াতে টোটেলি, 1,00,000তকৈ মানে এটা কম, 99,999টা শিৱলিংগ আছে এই সূৰ্য পাহাৰত। এই শিৱলিংগবিলাক কেনেকৈ হৈছে গম পাইছেনে আপোনালোকে? শিৱলিংগ মানে বনোৱা হ'ল, মানে বনি গ'ল বা বনালে কেনেকৈ জানেনে? শিৱলিংগ বনাইছিল ইয়াতে, মানে কি হ'ল কথাটো আপোনালোকৰ, ইয়াতে আগতে মানে বহুত বছৰ আগত, মানে বহুত হাজাৰ বছৰ আগত ইয়াতে মানে এখন মানে স্কুল আছিলে ধৰক, মানে আগৰ দিনৰ স্কুল আছিলে বা এনেকুৱা আগৰ দিনৰ মানে কিবা এনেকুৱা আৰু স্কুল, মানে জাতীয় স্কুল মানে আছিলে কিবা এনেকুৱা টাইপৰ। তো তাতে মানে কি হয় আপোনাৰ, তো এনেকুৱা টাইপৰ মানে শিলেৰে যি কাটে, শিলেৰে কাটি যি মূৰ্তি বনায়, মানে এনেকুৱা শিলেৰে কাটি যি মূৰ্তি বনায় বা এনেকুৱা শিৱলিংগ যি বনায়, এইবিলাক বস্তু মানে তাতে শিকাইছিলে মানে। তো তাতেই শিকাইছিল, মানে এই শিকোৱা যিবিলাক ষ্টুডেণ্ট শিকিছিলে সেই বস্তুটো বনাবলৈ। তো ষ্টুডেণ্টবিলাকে মানে এনেকৈ শিৱলিংগবিলাক মানে চবতে বনাইছিলে। তো মই চেষ্টা কৰিম সেই স্কুলখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, যদি পাৰোঁ মই তালৈকে যদি আমি যাব পাৰোঁ। তো মই সেই স্কুলখন, যোনখন স্কুল আছিলে মানে য'ত শিকিছিলে এই বস্তুবিলাক বনোৱা বা হেৰি কৰা, তো মই দেখাবলৈ চেষ্টা কৰিম। এতিয়া ওপৰলৈ যাওঁ বলক। মই কৈছিলোঁ আকাশীগংগা, তাতে মানে কি হয়, গুফা এটা আছে, গুফাটোৰ ভিতৰৰ পৰা মানে তাৰ পৰা এনেকৈ পানী ওলাই থাকে। পানীটো মানে ক'ৰ পৰা আহে কি কথা মানে ইমান নাজানে কোনোৱে, কিন্তু পানীটো অহৰহ পানী এনিটাইম ওলাই থাকে বোলে পানী। তো বলকচোন চাংগৈ কি হয় ভিতৰত। ভাগৰ লাগি গৈছে আহোঁতে। ধুনীয়া পৰিৱেশ। আকাশীগংগাই লিখা আছে, এটা আকাশীগংগা, এয়া লিখা আছে আকাশীগংগা ইয়াতে। গুফা শিলৰ মাজে মাজে আহি আছোঁ পুৰা।
ইমান ডাঙৰ মন্দিৰ এইটো পানীটো কি আহিয়ে থাকে নে এনিটাইম নহয় নিজে হোৱা তাকেতো যিমান উঠাই লওক 12 মাহে এনেকৈ থাকে ন পানী একদম মানে ইয়ালৈকে পানী আছে এইখিনিলে পানী আছে তো এইখিনিলে পানী আছে মানে খৰাং হওক বাৰিষা হওক যি হওক নহওক তো পানী ইয়াৰ পানী শেষ কৰিব তো মানে ইয়াৰ পানী মানে শেষ নহয় এনেকৈ থাকে মানে ত' আমি ইয়াত দেখি আছোঁ ইয়াতে ইমানখিনিলৈকে আছে তো বাৰিষা হওক মানে খৰাং হওক যি হওক এইখিনি ছেইম এনেকুৱা পানীয়ে থাকে বস্তুটো মানে দেখিলোঁ এতিয়া কৈছে তেওঁলোকে পানী চানী খালে ভাল বা বেমাৰ আজাৰৰ পৰা হয় কিবা হয় এনেকুৱা ভালকৈ পূজাৰী নহয় ন পূজাৰী আহি পোৱা নাই ন পূজাৰী আহিব অলপ পিছত ঠিক আছে বাৰু পূজাৰী আহিলে গম পাওঁ আমি পানী অকণ পূজাৰী অলপ পিছত আহিব অকণ মই খাই লওঁ পানী বাৰু কৰিবলৈ নাই না এইকেইদিন এই আৰু খালোঁ আপোনালোকক ওপৰলৈ যাব পাৰি নে তললৈ যাব লাগিব ওপৰত একো নাই ইফালে বেলেগ একো নাই ন তলত নামি যাব লাগিব আপোনালোকে মই দেখালোঁ পানী মই কৈছিলোঁ পানীটো তেওঁলোকে ক'লে নিজে মানে পূজাৰী অহা নাই বিশেষকৈ ইমান এওঁলোকে নাজানে তথাপিতো ক'লে যে কথাখিনি ময়ো মানে ভিডিঅ'ত বা এনেকৈ চাওঁতে গম পাইছিলোঁ যে পানীখিনি খৰালি হওক কি হওক মানে শেষ নহয় পানীখিনি থাকি যায় যিমানখিনিলৈকে থাকে সিমানখিনিলৈকে পানী থাকে যিমানে পানী উঠাই লৈ যায় খাই যি নকৰে কিয় সেই পানী মানে সেইখিনিয়ে হৈ থাকে পানী ইয়াতকৈ কমি নাযায় আৰু তো পানীটো ক'ৰ পৰা আহিছে তেনেকৈ হয়তো পাহাৰৰ এনেকৈ মাজেৰে হেৰি মানে শিলৰ এনেকৈ মাজেৰে পানীটো আহি বৈ আহিছে আৰু দেখিলোঁ ভাল লাগিল দেখি পেলাই এনেকুৱা পৰিৱেশ এতিয়া মই যে কৈছোঁ আপোনালোকক এয়া শিৱলিংগবিলাক আছে শিৱলিংগবিলাক কাটি কাটি বনোৱা হৈছে এনেকুৱা স্কুলৰ কথা ক'লোঁ মই তো সেই স্কুলখন দেখাবলৈ চেষ্টা কৰিম যদি পাৰোঁ আৰু চাওঁ ওপৰলৈ গৈ চাওঁ কাৰণ এতিয়া বহুতকেইটা ভাগ আছে বহুতখিনি ৰাস্তা আছে বেলেগ ফালে যাব লাগে তো যিমানখিনিলৈকে পাৰোঁ মই আপোনালোক সিমানখিনিলৈকে দেখাব চেষ্টা কৰি থাকিম তো বন্ধুসকল ভিডিঅ'টো মই চাই থাকিব এতিয়া শ্লিপ হৈ গৈছিলোঁ ভাগ্য ভাল যিটো মানে পূৰা ভিজা হৈ আছে ন গ'লোঁ হয় এতিয়া চিটিকি মই ভাই একো নাই নপৰিলোঁ তো বন্ধুসকল ভিডিঅ'টো চাই থাকিব মোৰ ভাল লাগিব আপোনালোকে চাই থাকিলে পূজা কৰি আছে দেও আহি পাই গ'ল দেৱে পূজা কৰি আছে এনেকৈ গোটেইখিনি শিৱলিংগ এইবিলাক পূজা কৰি আছে গোটেই এয়া চব পূজা কৰি আছে পূজা অৰ্চনা বিষ্ণুৰ বিশ্বৰূপ তাত বেনাৰত লিখা আছে 10 পূজা 12 পূজা বিষ্ণুযজ্ঞ দেৱস্থান লিখা আছে প্ৰথম বেনাৰত আছে ন এওঁৰ নামটো অনুকৰণ কৰি লিখিছে এওঁ যেতিয়া অৰ্জুনৰ লগত যুদ্ধ কৰিব ওলাইছিল যেতিয়া অৰ্জুনে যুদ্ধ কৰিব ওলাইছিল বিষ্ণুৰ লগত তেতিয়া বিশ্বৰূপটো দেখাইছিলে কেনেকৈ দেখাইছিলে 12খন বাহুৰে দেখাইছিলে আৰু তেওঁ 12খন বাহুৰে তেওঁ শক্তিটো দেখাই তেতিয়া অৰ্জুনে কি কৰিছিলে আত্মসমৰ্পণ কৰি পেলাই তেওঁ নমস্কাৰ জনাইছিল সব থৈ এইটো আপোনাৰ শংখ এইটো শংখ এইটো হৈছে শংখ এই থিয় দিছে এইখিনিক দ্বিতীয় কাশীধাম বুলি কয় আৰু ইয়াতে শিৱৰ বেছি সংখ্যাটো ইয়াৰ ওপৰত এইটো সংখ্যাত বেছি গৈ আছে গোটেই পাহাৰখনতে যিমান শিল আছে সিমান শিলৰতেই আছে শিৱলিংগ বিভিন্ন ধৰণেদি কটা আছে শিৱক গতিকে আপোনাৰ এইটো অংশত বেছিকৈ আছে কৰক আৰু আপোনালোকৰ মনৰ কামনা সিদ্ধি কৰক বুলি আমাৰ এটা বিশ্বাস আছে আপোনালোকে এইবাৰ শিলামূৰ্তিবিলাক চাই যাওক ধন্যবাদ দিয়ক আপুনি ইমানকৈ ধুনীয়াকৈ আমাক দেখাই দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আমি দেখিলোঁ গোটেইখিনি এতিয়া আমি সেৱাটো লৈ পেলাই মই আপোনালোক আকৌ কৈ আছোঁ ভালকৈ আপোনালোকে দেখিলে মই যিমানখিনি বাৰু দেখালোঁ মানে কি হ'ল দেউজনে ভালকৈ বুজাই দিলে আপোনালোকক মই কৈছিলোঁ এতিয়া যে শিৱলিংগ গোটেই পাহাৰখনত শিৱলিংগ 99,999টা শিৱলিংগ আছে টোটেল দেৱেও ক'লে আৰু এই জেগা এই ঠাইডোখৰ মানে এইখিনি ঠাইত বহুত বেছি শিৱলিংগ আছে তো দেখাই দিলোঁ মই আপোনালোকক আৰু ইফাললৈ গৈ আছোঁ এতিয়া ইয়াতে বুদ্ধা কি আছিলে বুদ্ধা স্তূপা আছে মানে তিনিটা শিলেৰে কাটা হেৰি আছে মানে শিৱলিংগ টাইপে বস্তুটো ডাঙৰ হয় তো মই আপোনালোকক তাত গৈ পেলাই দেখাই আছোঁ ব'লক আগলৈ গৈ থাকোঁ আৰু যদি আপোনালোকে ইচ্ছা কৰে ইয়াতে আহিলে তো এনেকৈ নাও লৈ পেলাই যাব পাৰে
এটা কুঁৱা মানে একচুৱেলি এইটো কি কুঁৱা হয় বিশেষ ইমান এটা নাজানো বাৰু মই এইটো কুঁৱা যেন লাগিছে এইটো এটা শিৱলিংগৰ নিচিনাই প্ৰায় শিৱলিংগ নহয় এইটো বাৰু প্ৰায় কি এনেকুৱা টাইপৰে সেইবিলাক কাৰণে কি লগা নিচিনা লাগে এটা কুঁৱা মই মানে এতিয়া ডিম্পুদাই কিবা এটা ভিডিঅ' বনাইছিলে আমাৰ ডিম্পু বৰুৱা দাদাই তো ভিডিঅ'টোত কিবা কৈছিলে তেওঁ মানে ইয়াতে কিবা আগৰ দিনৰ মানুহে কিবা নখ কাটি পেলাইছিল নে কি এনেকৈ বুলি কৈছিলে ভালকৈ ইমান এটা বিশেষ মই নাজানো তো আপোনালোকে যদি জানে জনাব ইয়াৰ আচল কথাটো তো বলক এয়া বুদ্ধ স্তূপা আছে আগত চাংগৈ আমি পাহাৰৰ পৰা আহি আছোঁ পূৰা আমি এইটো চন্দন এই বেচাৰটো ই মানে ফটো মাৰিব ৰখি গ'ল সি আমাতকৈ পিছত পৰি গ'ল এতিয়া সি আহি আছে লাহে লাহে খোজকাঢ়ি অকলে অকলে পূৰা ব'লক আগলৈ গৈ থাকোঁ আমি ফাইনেলি আহি পাই গ'লোঁ সেয়া বুদ্ধ স্তূপা তো এইবিলাক এয়া বুদ্ধ স্তূপা এইটো দেখিছে আপোনালোকে এইটো এটা বুদ্ধ স্তূপা এইটো তিনিটা সেই বুদ্ধ স্তূপা তো মানে ভাগৰ লাগি গৈছে ন পাহাৰত আহি ফুফাই আছোঁ অলপ আৰু এইবিলাক মানে নেকলেছ টাইপৰ কিবা বনাইছিল বোলে এইবিলাক মানে ডিজাইন কৰি বনাইছিলে আৰু নেকলেছ টাইপৰ এনেকৈ বনাইছিলে তো ইয়াতো আছে এইডাল এনেকুৱাকৈ তো এইবিলাক মানে অকণমান নাইকিয়া হৈ গৈছে প্ৰায় কিন্তু অলপ আছে প্ৰায় তো ইয়াতো আছে এনেকৈ তো এইবিলাক বুদ্ধিষ্টসকলৰ আছিলে বুদ্ধিষ্টসকলে যিবিলাক নিয়ম মানিছিল তেওঁলোকৰ নিয়মত এইবিলাক আছিলে আৰু বুদ্ধিষ্টসকলে যিবিলাক নিয়ম কৰিছিলে নিয়মত এনেকৈ স্তূপা বনাই থৈ গৈছিলে তো এনেকৈ থাকি গ'ল এইবিলাক এনেকুৱাকৈ তো সুন্দৰ এটা নেদেখা বস্তু দেখিবলৈ পাইছোঁ এতিয়া আহি পেলাই নাজনা বস্তু নেদেখা বস্তু দেখিব পাইছোঁ এনেকৈ ধৰণৰ তো আপোনালোকেও আহিব ইয়াতে বন্ধুসকল ইমান ধুনীয়াকৈ বস্তুবিলাক চাব যিহেতু আমাৰ এইবিলাক বস্তু আমি জানিব লাগে শিকিব লাগে চাব লাগে কি আছে কি নাই কি হৈছে এইবিলাক বস্তু আমি ভালকৈ চ' বন্ধুসকল আপোনালোকেও আহিব ইয়াতে চাব এনেকৈ ইমান ধুনীয়া ধুনীয়া স্তূপা এইকেইটা অকল স্তূপাৰ কথাই কোৱা নাই আগতো যিমানকেইটা বস্তু আছে এই সূৰ্যপাৰত চাবলগীয়া বহুতকেইটা বস্তু আছে আপোনালোকে চাবলৈ আহিব আৰু বুদ্ধিষ্টসকলে এইবিলাক বনাই থৈ গৈছে গম পাইছোঁ আমি কিন্তু এতিয়া বুদ্ধিষ্টসকলে কিহৰ কাৰণে বনাইছে কি বনাইছে এইবিলাক ইমান এটা বিশেষ ময়ো নাজানো বা কেনেকৈ বনাইছিলে ইমান এটা ভালকৈ নাজানো ধৰক মই ইমানখিনি তো দেখিছোঁ এনেকৈ আপোনালোকেও এনেকৈ চাবলৈ আহক মই যেনেকৈ আহিছোঁ ইমান দূৰৰ পৰা আহিছোঁ চাবলৈ আজি এয়া আপোনালোকক দেখাবও পাৰিছোঁ ধৰক যিমানখিনি বাৰু মই দেখাই গৈছোঁ তেনেদৰে আপোনালোকেও আহক চাওক আৰু ইমান ধুনীয়া পৰিৱেশ আছিলে বুলি পঢ়াইছিলে এনেকৈ বুলি কৈছিলোঁ যে তো এইখন দেখিছে আপোনালোকে এইখনেই আছিলে মানে স্কুলখন মানে এনেকুৱাকৈ তাতে মানে এই বস্তুবিলাক শিকাইছিলে কেনেকৈ শিল কাটি কেনে মূৰ্তি বনায় বা কেনেকৈ কি হেৰি কৰে সেই বস্তুবিলাকে শিকাইছিলে এইখন মই ইয়াৰ পৰাই দেখাই দিছোঁ আৰু ওচৰলৈ মানে নাযাওঁ আমাৰ অলপ সময় আজি নাটনি হৈছে নেক্সট কেতিয়াবা আহিলে ওচৰৰ পৰা দেখাম কিন্তু মই ইয়াৰ পৰাই দেখাই দিছোঁ সেই দেখিছে আপোনালোকে সেইখিনি হৈছে মানে সেই স্কুলখনৰ কথা কৈছিলোঁ যে যি মানে স্কুল মানে কি আৰু তাতে শিকাইছিলে আৰু স্কুলেই যিহেতু স্কুলেই হ'ব তো সেইখনেই আছিলে এনেকুৱা তো নেক্সট আহিলে আপোনালোকক আকৌ দেখাম কেতিয়াবা আজি ইয়াৰ পৰাই দেখাই দিছোঁ তো ব'লক আমি আগলৈ আগবাঢ়ি বন্ধুসকল মানে কথাটো হৈছে কি মই ইয়াৰ পৰাই আপোনালোকক দেখালোঁ স্কুলখন ওচৰলৈ নগ'লোঁ আৰু যিহেতু আমাৰ দেৰি হৈছে অলপমান আমি ইয়াৰ পৰা এতিয়া আমি আছোঁ বৰ্তমান গোৱালপাৰা ডিষ্ট্ৰিক্টত বা সূৰ্যপাৰ চাই আছোঁ আমি এতিয়া বৰ্তমান তো নেক্সট আমি গৈ আছোঁ আজি আকৌ এতিয়া কোচবিহাৰ যাম মানে আমি তো ৱেষ্ট বেংগল যাম আমি কোচবিহাৰ তো কোচবিহাৰ কিয় গৈ আছোঁ আপোনালোকে কালি ভিডিঅ'টোত গম পাব নেক্সট ব্লগত গম পাব যে কোচবিহাৰ মই কিয় গৈ আছোঁ কোচবিহাৰটো এটা বহুত বেছি ৰহস্যজনক মানে বহুত বেছি ডাঙৰ বস্তু এটা মই আপোনালোকক দেখাম বা ভিডিঅ'টো নেক্সট ভিডিঅ'টো চালে আপোনালোকে গম পাব মই ইমান এতিয়া কৈ নাথাকোঁ নেক্সট ভিডিঅ'টোত আপোনালোকে গম পাব এতিয়া আমি ইয়াৰ পৰা যাওঁ ব'লক ৰাস্তালৈ যাওঁ আগবাঢ়ি গৈ থাকোঁ গাড়ীত আপোনালোকক লগ পাই আছোঁ বন্ধুসকল গোৱালপাৰা টাউনত হৈ গ'লে এক্সিডেণ্ট হৈ গ'লে লগাই দিলে বাইকত বৰখন ব্ৰহ্মপুত্ৰ এই আমি আহি এতিয়া ব্ৰহ্মপুত্ৰখন পাই গ'লোঁ আগত গৈ
এইটো ভিউ চাওক ৱাও ইয়াক মই ধাবাত সোমাইছোঁ গ্ৰীনাৰী ধাবাখনৰ নাম গ্ৰীণ ভেলী ধাবা তো গ্ৰীণ ভেলী ধাবাত আৰু এনেকুৱা চাওক গ্ৰীণ ভেলী ধাবাৰ পৰিৱেশ চাওক পূৰা গ্ৰীণ সঁচাই গ্ৰীণ ভেলী ধাবা সঁচাই গ্ৰীণ ভেলী ধাবা মানে এনেকুৱা ক'ব লাগিব তো ভোক লাগিছে ভাতটো খাওঁ ইয়াতে ৰখিছোঁ অকণমান সময় ৰেষ্ট ল'ম আৰু ৰেষ্ট লৈ পেলাই ইয়াৰ পৰা আৰু প্ৰায় 100 কিলোমিটাৰমান আছে কিজানি প্ৰায় আৰু 100 কিলোমিটাৰমান প্ৰায় যাব লগা আছে ইয়াৰ পৰা আৰু তো ভাতটো খাই পেলাই ইয়াৰ পৰা আমি গৈ থাকিম তো চাওক ৰেষ্টুৰেণ্টখন কি ধুনীয়া লাগিছে ধাবাখন ধুনীয়া পূৰা পৰিৱেশ ধুনীয়া আৰু ঘৰবিলাক বিৰাট ধুনীয়া লাগিছে মই বেক কেমেৰা কৰি অকণমান দেখাই দি আছোঁ আপোনালোকক ভালকৈ চ' বন্ধুসকল আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিছোঁ যিহেতু বহুত দীঘল ভিডিঅ' হ'ল মানে বহুত ডাঙৰ ভিডিঅ' হৈ গ'ল তো ইয়াতে আজি ভিডিঅ'টো সমাপ্ত কৰি দিছোঁ নেক্সট আপোনালোকক লগ পাই আছোঁ একদম ডাইৰেক্ট গৈ পেলাই ৱেষ্ট বেংগল তো ৱেষ্ট বেংগল গৈ আছোঁ নেক্সট গাইজ তো আপোনালোকে চাই থাকক ভিডিঅ'টো গম পাব নেক্সটত কি হৈ আছে মানে ক'ত গৈ আছোঁ ৱেষ্ট বেংগলৰ আপোনালোকে চাই থাকক ভিডিঅ'টো গম পাই থাকিব তো বাই বাই আজিলৈ যাব